নমস্কাৰ, মই অপূৰ্ব বল্লভ গোস্বামীয়ে আজি বিশেষকৈ পৰ্যটকৰ ওপৰত এটা ক'বলৈ লৈছোঁ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা আছিলে মাজুলী। কিছুদিনৰ আগত মাজুলী গৈছিলোঁ আৰু মাজুলীৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ সমষ্টি। আৰু আমি যেনেধৰণে ভাবিছিলোঁ, বিশেষকৈ ঠিক নিৰ্বাচনৰ আগত আমি শুনিছিলোঁ, আধাৰশিলা হৈছিলে যে কমলাবাৰী যোৰহাট নিমাতীৰ মাজত এখন দলং হ'ব বুলি। কিন্তু আজি 2 বছৰে আমি কোনো ধৰণৰ DPR বা এনেকুৱা একো দেখা নাপালোঁ। তথাপিও আমি যিটো ভাবিছিলোঁ, বিশেষকৈ যিটো মাজুলীৰ যাতায়াত ব্যৱস্থা বিশেষকৈ, কাৰণ সেই সময়ত ওলাইছিল যেনেকৈ সুন্দৰ নাও হ'ব আৰু গৈ এটা দেখি নাৱত প্ৰায় 20-22 গৰাকীমান পৰ্যটক হ'ব নেকি। তাৰমানে যেতিয়াই বিশ্বৰ নদীদ্বীপ বুলি বিভিন্ন ধৰণৰ প্ৰচাৰ হ'ল, তেতিয়া বহু আচলতে পৰ্যটক মাজুলীলৈ আহে। আৰু এইটো এটা ভাল লক্ষণ বুলি ক'ব লাগিব, কিয়নো পৰ্যটক অহা মানে কি, আমাৰ ৰাজহ বৃদ্ধি হ'ব আৰু সকলো ফালৰ পৰা পলিউশ্যন ফ্ৰী মাজুলী। সেইটো কাৰণেও পৰ্যটকে আমাৰ সত্ৰীয়া সংস্কৃতিৰ লগত তেওঁলোক জড়িত হৈ পৰে। আৰু এটা পৰিয়ালটো পাইছিলোঁ, তেওঁ দশৱতাৰ নাছিলে, ইংলেণ্ডৰ পৰা আহি, তেওঁৰ নাম জৰ্জি বুলি মহিলাগৰাকী। তেওঁৰ এটা কণমানি কেঁচুৱা, সেই কেঁচুৱাটোৱে যেনেধৰণে খোলবাদন কৰা দেখিলোঁ, মই অভিভূত হৈ পৰিলোঁ। গতিকে আমাৰ যে যিটো আমি কৈ থাকোঁ বিশ্ব দৰবাৰৰ কথা, সুদূৰ ইংলেণ্ড লণ্ডনৰ পৰা আহি ইয়াত আমাৰ সত্ৰীয়া দশৱতাৰ নৃত্য শিকাটো মাজুলীত, মই ভাবোঁ এইটো বৰ ডাঙৰ কথা। আৰু মানুহখিনি সহজ সৰল আৰু মুখ্যমন্ত্ৰীৰ ওপৰত ইমান আস্থা, ইমান ভৰসা। গতিকে মুখ্যমন্ত্ৰী আচলতে আৰু চাবলৈ গ'লে 3টা বছৰ আছে, 2টা বছৰ গ'লেই। মই ভাবোঁ কিছু কাম কৰাটো মাজুলীৰ কাৰণে দৰকাৰ, বিশেষকৈ যাতায়াত ব্যৱস্থাৰ ওপৰত। মই এইটো নকওঁ যে, কাৰণ আজি পূৰ্বৰ পৰা তেনেকুৱা অৱহেলিত হৈ থকা বস্তু মানে মাজুলীখন হঠাতে যে কিবা এটা চমক দিব। কিন্তু এই চৰকাৰখন গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰী সমষ্টিৰ কাৰণে নেকি নাজানো, মানুহখিনি কিন্তু যথেষ্ট আশা। আৰু মাজতে ঠিক বিধানসভাৰ কিবা কাৰ্যসূচী এটাও লৈছিলে, তাত গোটেই আমাৰ বিধায়ক মন্ত্ৰীৰ পৰা সকলো গৈছিলে মাজুলীলৈ। গতিকে এনেধৰণৰ কাৰ্যসূচীৰ পৰা আমি ভাবিছিলোঁ কিবা এটা হ'ব বুলি। কিন্তু এতিয়া দেখা যায় আমি বিশেষ একো দেখা নাই। আৰু সেই সময়ত অত্যাধুনিক নাৱৰ কথা হৈছিলে। আমি এতিয়া যিখন নাৱত গৈছিলোঁ, সেই নাওখনতো এনেকুৱা ভিৰ আৰু অত্যন্ত মানে বহা চিটৰ অভাৱ। কিন্তু তেতিয়া ওলাইছিল যে অত্যাধুনিক নাও আহিব। আৰু এইটো আমি আগতো দেখিছিলোঁ, ষ্টীলৰ ধুনীয়া ধুনীয়া নাও কিছুমান আছিলে, কিন্তু লাচিত আছিলে, জয়মতী আছিলে, গদাপানী আছিলে। আমি তেনে নাও কিন্তু দেখা নাই ষ্টীলৰ দেই। আৰু IWD বিভাগেও যদিও আমাৰ মন্ত্ৰীগৰাকী বাকপটু, তেওঁ বিভিন্ন ধৰণৰ কথা কৈ থাকে যে ইমানখিনি হ'ব, এইটো হ'ব কিবা। কিন্তু আজিৰ তাৰিখত মাজুলীৰ যিটো যাতায়াত ব্যৱস্থা, মই দলংখনটো আজি এতিয়ালৈকে DPR নাই হোৱা বুলি শুনিছোঁ, এইটো সংবাদ মাধ্যমত ওলাই আছে। তাৰো উপৰি কিছু কাৰণ মাজুলীৰ কৰণীয় আছে, বিশেষকৈ জলজ সম্পদৰ। মাজতে এইটো সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল, আমাৰ সতীৰ্থ এজনে লিখিছিল এইটোৰ ওপৰত। এটা ডাঙৰ হেৰি আছিলে, এইটো গোৱালগাঁৱৰ যিটো পৰা যিটো আপোনাৰ কাকৰি কটালৈকে, সেইটোৰ প্ৰায় 7 কোটি টকাৰ এটা বৃহৎ কেলেংকাৰী। গতিকে এইটো যেনেকুৱা ধৰণৰ এটা অভিযোগ আহিছিল, কাৰণ আমাৰ মুখ্যমন্ত্ৰী আচলতে শূন্য সহনশীলতাৰ কথা কৈ থাকে। গতিকে তেওঁৰ নিজৰ সমষ্টিত যদি জলসম্পদ বিভাগৰ এনেকুৱা এটা কেলেংকাৰী হয়, মইতো ভাবোঁ এইটো ক্ষেত্ৰত এটা ভাল তদন্ত হ'ব লাগে। আৰু আগতে কি আছিলে, দক্ষিণপাট যায়, চুমৈমাৰী যায়, এতিয়াতো কমলাবাৰী ঘাটৰ বাহিৰে অকল দক্ষিণপাটতে যায় আৰু অকলামুখলৈ যায়। গতিকে এই যিটো ঘাটবোৰৰ যিটো পৰিৱেশ, আৰু সিদিনা বহু ব্যয়েৰে 2জন তাৰমানে ৰোগী নিব পৰা এখন এম্বুলেঞ্চো মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিলে কমলাবাৰী ঘাটত। কিন্তু আমি গৈ সুধিলোঁ, তেওঁ ক'লে যে জোনাকতহে বোলে পেচেণ্ট নিব পাৰিব, মানে যিহেতু নেভিগেশ্যন যিটো থাকিব লাগে সাধাৰণতে, দিশ নিৰ্ণয় যিটো নৈশ নাইট ভিছনৰ, সেইটো সুবিধা নাই। আৰু 2টাটো আচলতে ৱাচ টাৱাৰ লাগে। কেলৈ
নিমাতী ঘাটত এটা ৱাচ টাৱাৰ লাগে আৰু কমলাবাৰী ঘাটটো এটা প্ৰব্লেম আছে অৱশ্যে, যিহেতু খৰালি হ'লে ঘাটটো গুচি আহে। কিন্তু মই ভাবোঁ কৰিব নোৱাৰা কি কাম আছে, যদি সদিচ্ছা থাকে আজি টেম্পৰী হিচাপেও ৱাচ টাৱাৰ বহাব পাৰে, আৰু এইটোতো ইমান তেনেকুৱা ব্যয়বহুল নহয়। আৰু যিহেতু জিলা ঘোষণা হ'ল আৰু 2-1 অফিচো দেখিছোঁ, এতিয়া বন বিভাগৰ অফিচ গৈছে, কিন্তু মাজুলীত যেনেধৰণে আচলতে গছ গছনি ৰোপণ হ'ব লাগিছিলে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 37 নম্বৰ ৰাষ্ট্ৰতো বহুত গছ গছনি লাগে, কিন্তু মাজুলীতো গছ গছনি ৰোৱাৰ কিন্তু বহুত থল আছে দেই। কাৰণ যিবোৰ নৈয়ে যেনেকৈ খহাইছে, এফালে চাপৰি বনাইছে নদীয়ে, কিন্তু সেই চাপৰিবোৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বা আমাৰ পৰিৱেশৰ বাবে কৰিব পাৰে। আৰু মই বিদেশী পৰ্যটক দেখি নিজেই অভিভূত যে তেওঁলোক ইমান কিয় আহে, আচলতে সেইটোৱেই, তেওঁলোকে বিশ্ব নদীদ্বীপটো চাবলৈ আহে, কিন্তু আমি আচলতে তেওঁলোকক কিমানখিনি সুবিধা দিব পাৰিছোঁ। মাজতে ওলাইছিলে কিবা 10 কোটি টকাৰ এখন হোটেল হ'ব বুলি, কিন্তু আজিলৈকে এই 2 বছৰত আমি সেই হোটেলৰ মানে সুধিছোঁ আৰু তাৰ মানুহক যে কিবা ধৰণৰ হৈছে নেকি, কিন্তু একো হোৱা নাই বুলি ক'লে। গতিকে এনেধৰণে আচলতে যদি হৈ থাকে, আৰু যিটো মই যে ক'লোঁ নেভিগেশ্যনৰ কথা বা ৱাচ টাৱাৰৰ কথা, কাৰণ এইটো আচলতে যিহেতু এটা ঘাট, কাৰণ এইটোতো দলং নোহোৱালৈকে থাকিবই এই ঘাটটো নিমাতীৰ পৰা কমলাবাৰীলৈ। আৰু নিমাতীৰ ঘাটটোৰ যিটো অৱস্থা দেখিলোঁ, পকী ৰাস্তা ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত, ইতিমধ্যে আমি যোৱাৰ নেকি আগদিনা নেকি আছুৰ এটা আন্দোলন হৈছে ডাঙৰ, যে এই নিমাতী ঘাট ৰক্ষা কৰিবৰ বাবে। গতিকে এনেধৰণৰ আচলতে আন্দোলনো চলি আছে। গতিকে এইখিনি বস্তু চৰকাৰে আচলতে গুৰুত্ব দিব লাগে মই ভাবোঁ। আৰু বিশেষকৈ তাৰমানে যিকেইটা বিভাগত কেলেংকাৰী হৈছে তাৰ তদন্ত হ'ব লাগে, তেহে আচলতে মাজুলীক যিটো বিশ্ব ঐতিহ্য, কাৰণ আমি এইটো আচৰিত প্ৰত্যেকবাৰে শুনোঁ যে এইবাৰ ঘোষণা হ'বই আৰু এইবাৰ চব ফালৰ পৰা মিলি আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ, কিন্তু আজিৰ তাৰিখত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হোৱা নাই। আৰু বাট পথ এটাই দেখিলোঁ, যিটো আমি গৈ নামি কমলাবাৰী পুৰণা ঘাটৰ পৰা যিটো কমলাবাৰীলৈ গৈছে, তাৰ সেই বাটটোৱে আমি দেখিলোঁ, তাত যিহেতু নতুনকৈ হেৰি লগাই পেলাই পথটো নিৰ্মাণ হ'ল। আৰু গৈ তুনি দলঙৰ মুখতে আমি যিটো আচলতে মাধৱদেৱৰ লগত সংযোগ হৈছিলে, মানে মণিকাঞ্চন ক্ষেত্ৰ হিচাপে, কিন্তু সেই যি পেণ্ডেলখনে মানে তৰুণখন দেখিছোঁ, কিন্তু তাত আজি শংকৰদেৱ বা মাধৱদেৱৰ কিবা যদি আমি হেৰিটেজ মানে ঐতিহ্য যদি বিচাৰোঁ, মই ভাবোঁ তেনেকুৱা ধৰণৰ কিবা এটা সংৰক্ষণ বা নতুনকৈ হ'লেও কিবা এটা আচলতে ক্ষেত্ৰ, যা মাধৱদেৱ ক্ষেত্ৰৰ আমি মাজতে লখিমপুৰত শুনিছিলোঁ, কিন্তু হৈছে নাই আমি নাজানো। যি কি নহওক, আজি তেনেকুৱা ধৰণৰ কিবা হেৰিটেজ কিবা এটা আচলতে মাজুলীত ইমান দিন হ'ব লাগিছিলে। আৰু নদীখনৰ চালোঁ, পকী দলংখন ঠিকেই আছে, কিন্তু নদীখনৰ কোনো তুনি যিটো নৈ, সেইখন পূৰা মানে কোনো মেটেকাই কোনো ধৰণৰ চাফ চিকুণ নাই, মানে তেনেকৈ অৱহেলিত এখন নৈ হৈ আছে। কিন্তু এই নদীখনো মই ভাবোঁ চাফ চিকুণত গুৰুত্ব দিব লাগে, কাৰণ এই বিভাগটো, আৰু মুখ্যমন্ত্ৰীয়ে কৰোঁ বুলিলে কি কৰিব নোৱাৰে, কাৰণ তেওঁৰ বিভাগ দৰকাৰ হ'লে তেওঁ দবিয়াই হ'লেও কাম কৰিব লাগে, যিহেতু তেওঁৰ সমষ্টি, আৰু মানুহখিনি ইমান অমায়িক, ইমান আস্থা মুখ্যমন্ত্ৰীৰ প্ৰতি। গতিকে মুখ্যমন্ত্ৰীয়ে যদি সেইখিনি মানুহখিনিৰ মনোভাৱ বা তেওঁলোকৰ আৱেগ অনুভূতিক যদি বুজিবলৈ চেষ্টা নকৰে, তেতিয়াহ'লে মই ভাবোঁ মুখ্যমন্ত্ৰী এতিয়াও হেৰি আছে। মাজুলীৰ বিশেষকৈ মই এইকেইটা বৰ বেছি ডাঙৰ কাম নহয় আচলতে কৰোঁ বুলিলে দেই, কাৰণ মুখ্যমন্ত্ৰীয়ে যদি সদিচ্ছা কৰে, আৰু যিবোৰ কেলেংকাৰী ওলাইছে ইতিমধ্যে সংবাদ মাধ্যমত, সেই কেলেংকাৰীখিনি মই ভাবোঁ এটা তদন্ত হ'ব লাগে। আৰু মই যিটো ক'লোঁ পৰ্যটনৰটো গুৰুত্ব দিব লাগে। মাজতে ঠিক নিমাতী ঘাটৰ পৰা গৈ পেলাই মৌচাপৰি বুলি এজন যোৰহাটৰে ব্যৱসায়ী হ'ব, তেখেতে এটা ধুনীয়া ৰিচৰ্ট খুলিছিলে, আৰু বালিচৰ বনাই এনেকুৱা লাগিছিলে বাহিৰৰ পৰ্যটকো 2-1 আহিছিল দেই, ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাইছিলে। কিহৰ কাৰণে বন্ধ হৈ গ'ল মই নাজানো, কিন্তু মাজুলীত সেই স্কোপটো পৰ্যটনৰ কাৰণে কৰিবলৈ কিন্তু বহুত আছে দেই। এতিয়াও মই চালোঁ, যদি আমি তেনেকুৱা ধৰণৰ ডাঙৰ বালিচৰ বনাই দিওঁ, বিটছ হিচাপত বনাই দিওঁ, পৰ্যটকে কিন্তু বহুত ভাল পাব, ফৰেইন টুৰিষ্ট, কাৰণ এটা আমাৰ এইটো আৰ্নিং হ'ব আচলতে, যদি পৰিকল্পনা মতে কৰা যায়। মেইন আন্তঃগাঁথনি, কাৰণ বিভাগসমূহ গৈছে, এতিয়া মই যিটো ক'লোঁ মাজুলীৰ যিখন চিকিৎসালয়খন, তাৰ যিটো স্থানীয় ৰাইজৰ অভিযোগ, আমি সংবাদকৰ্মীৰ কাৰণেও আমাক বহুতে কয়, তাৰ যিসকল সংবাদকৰ্মী যথেষ্ট বাতৰি পৰিৱেশন কৰি থাকে, তথাপিও যে চিকিৎসালয়খনৰ যেনেধৰণে আচলতে ডক্টৰ থাকিব লাগিছিল তেনেকুৱা নাই। এতিয়া সিদিনা ইমান ব্যয়বহুল যিখন এম্বুলেঞ্চ হ'ল, সেই এম্বুলেঞ্চখনৰ কাৰণে যদি জোনাকৰ কাৰণে ৰৈ থাকিব
থাকিব লাগে পেচেণ্টত, যিটো মই ক'লোৱেই নাইট ভিজন বা নেভিগেটৰ, আৰু নতুন নতুন নাও আচলতে অত্যাধুনিক নাও দিব লাগিছিল ইমান দিনে মই ভাবোঁ। কাৰণ আৰু মাজতে এনেকুৱা এটা শুনিছিলোঁ যে এই ঘাটটোৰ এতিয়া IW চলাইছিলে যে সম্পূৰ্ণ মাজুলীবাসীৰ কাৰণে ফ্ৰী কৰি দিব, কোনো ধৰণৰ পইচা নহয়, এইটো চৰকাৰে এটা ফ্ৰী ছাৰ্ভিচ দিব। কিন্তু সেইটো আমি শুনিছিলোঁহে, এতিয়ালৈকে কিন্তু কাৰ্যত হোৱা নাই। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ আজি মই এইটো এইকাৰণেই কৈছোঁ, পৰ্যটন উদ্যোগত আমি প্ৰিয়ংকাকো আনিছিলোঁ পৰ্যটন, কিন্তু য'ত পৰ্যটক আহি আছে বিদেশী পৰ্যটক, কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট তালৈ আহে, কিন্তু মাজুলীলৈ যিটো হাৰত পৰ্যটক আহে নহয় বিদেশী, মই মানে নিজে অভিভূত যে আচলতে সেইটোৱেই, যিহেতু ইণ্টাৰনেটত বা নেটত ওলাই গ'ল যে বিশ্ব সৰ্ববৃহৎ দ্বীপ, এই দ্বীপটোতনো কি আছে, গতিকে পৰ্যটকে, আৰু ইফালে সত্ৰৰ নগৰী, গতিকে সেইটো হিচাপেও এটা তাৎপৰ্য আছে মাজুলীৰ। আৰু সেই সত্ৰলৈ যোৱা যি বাট পথ, বা আউনীআটী সত্ৰই বা দক্ষিণপাট সত্ৰই বা বেঙেনাআটী সত্ৰ, আৰু তেওঁলোকৰ কিছুমান ঐতিহ্য আচলতে বহুখিনি বস্তু আছে দেই ৰজাদিনীয়া। কাৰণ বেঙেনাআটী সত্ৰতে এতিয়া জয়ধ্বজ সিংহৰ পোচাক আছে, কিন্তু সেইবোৰ যদি এটা মানে বিজ্ঞানসন্মতভাৱে আমি যদি সেইবোৰ সজাব পাৰোঁ দেই ধুনীয়াকৈ, মই ভাবোঁ এইটো পৰ্যটক যথেষ্ট আকৰ্ষিত হ'ব। আৰু আমাৰনো অসমীয়া যেনেকৈ আজি বাহিৰত আমি যদি যাওঁ, তেতিয়া এইটো বোলে অমুক পোচাক, এইটো আমি যদি তেনেকুৱা এটা ডিছপ্লে কৰি পেলাই সেই পোচাকযোৰেই যদি কোনোবাই পিন্ধিবলৈ, এইটো আমাৰ এই অসমীয়া, আমাৰ এয়া সত্ৰীয়া সংস্কৃতি। মই ভাবোঁ, মই যেনেকৈ ক'লোঁ জৰ্জি বোলা মহিলাগৰাকীয়ে ইয়াত সত্ৰীয়া নৃত্য শিকিছে, তেওঁ সৰু সেই দেৱশিশুটোৱে খোল বজাব শিকিছে, এইটোতো আমাৰ কাৰণে আচলতে বহুত এটা মানে ডাঙৰ কথা। কেলৈ আমি বাৰে বাৰে কৈ থাকোঁ গুৰুজনাক বিশ্ব দৰবাৰৰ কথা, কিন্তু তাত গৈ নিজে আহি পেলাই এইখিনি কৰিছে। গতিকে এইটোতো বিদেশী পৰ্যটকে আহি আমাৰ যে সংস্কৃতি, আমাৰ যিখিনি তেওঁলোকে শিকিবলৈ প্ৰয়াস কৰিছে, এইটো আচলতে আদৰণীয়। গতিকে একে সময়তে মই ভাবোঁ চৰকাৰৰ যিখিনি কৰণীয় আছে সেইখিনি চৰকাৰে কৰিব লাগিব, বিশেষকৈ যাতায়াত ব্যৱস্থা উন্নত কৰিব লাগিব, আৰু যিটো প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব। কাৰণ এই দলংখনৰ কথাটো কিন্তু বহুতেই ক'লে যে আমাৰ দলং হ'ব নোৱাৰে, আৰু আমি পঢ়ি পেলাই জানিছিলোঁ মাজে মাজে হুৱাংহুৰ চিঙৰ কথা কয়, কিন্তু হুৱাংহুত সেই সময়ত চিঙৰ আচলতে বৰ আৰ্থিক ইমান মানে আজিৰ নিচিনা চিঙৰ ধনী দেশ নাছিলে। তেওঁলোকে তাৰ মানুহ লগাই পেলাই পাৰ্ককেইটা ওখ কৰি দিছিলে, কিন্তু আমিতো তেনেকুৱা এটাতো ব্যৱস্থা